ইমান দিন হ'ল গাঁওখনত বৰষুণ দিয়া নাই। গোটেই গছ গছনিবিলাক শুকাই গৈছে। গৰু ছাগলীবোৰেও একো খাবলৈ নোপোৱা হৈছে আৰু। চাহকণ খাই লওক। চাহ আনিছা নেকি? দিয়া দিয়া। আমাৰ মুনুকণ শুই উঠিলে নাই বাৰু? নাই উঠা, শুইয়ে আছে। কালি দেৰিলৈকে টিভি চাইছে। পিছে হেৰি নহয়, ঘৰত খাবলৈ চাউলকেইটা বাদে আৰু বেলেগ একোৱেই নাই। হয় নেকি? পিছতকে মই কিবা এটা আনিমগৈ বাৰু। পিছে পইচা পাতিও অলপ কমি আছে। আগতে শাক পাচলি বেছি বেছিয়ে 2-টকামান পাওঁ, এতিয়া সেইটোও নাই। বৰষুণ নিদিয়াৰ কাৰণে একো খেতিয়ে কৰিব নোৱাৰা হ'লোঁ। তাকেহে পাই, এনেকুৱা হৈ থাকিলে মানে পিছত ল'ৰাটোক কেনেকৈ খুৱাম বাৰু? অ' মা, উঠিলি? মুখ হাত ধুলি নাই? ধুই আহিছোঁ। এতিয়া মোক চাহ পানী অকণ দিয়া, মেৰিগল বিস্কুট লগত। মুনুকণ, ইমান দেৰিলৈকে শুব লাগে নেকি হা? এই ওচৰৰ ধণ্টি ৰাতিপুৱা 5টামান বজাতে উঠি পঢ়ি আছে। চাহ পানীকণ খাই ময়ো পঢ়িম ৰ'বা। কিহৰ বেল বাজিছে সেইটো? জানো পাই, পথাৰৰ ফালৰ পৰা আহিছে মাতটো। যাওকচোন চাওক দে। এই কাপটো লোৱাচোন, মই সোনকালে চাই আহোঁগৈ। অ' দাদা, ৰ'বা ময়ো যাওঁ। এইটো কাৰ গৰু বাৰু? ইমান ধুনীয়া পাই গৰুজনী দেখিবলৈ। তাই ডিঙিত টিলিঙা এটাও আছে। টিলিঙাটো বাজি আছিলে আকৌ। আমাৰ ঘৰৰ ওচৰততো এনেকুৱা গৰু কাৰো নাই। কাৰ গৰু হ'ব পাৰে বাৰু এজনী? মুনুকণ, গৰুজনী লৈ আনচোন, এই পানী অকণ খুৱাই দিওঁ। পানী খাবি আহ। অ' দাদা, তুমি এফালে গুচি আহা, গৰুজনীক পানী খাবলৈ দিয়া। খা পানী খা। মুনুকণ, ঘৰৰ পৰা ৰছী এডাল লৈ আগে যাচোন। কাৰ গৰু ঠিক নাই নহয়, ইয়াতে বান্ধি থৈ দিওঁ, পিছত বিচাৰি আহিবও পাৰে নহয়। বিচাৰি আহিলে দি দিম। হ'ব, মই লৈ আহোঁগৈ ৰ'বা। উই, তই পানী খাবি, মই ঘৰৰ পৰা আহোঁগৈ। অ' দাদা, এডাল লোৱা। দে, ইয়াতে বান্ধি থৈ দিওঁ। তোক এতিয়া ইয়াতে বান্ধি থৈ যাওঁ দেই। তোৰ ঘৰৰ মানুহ আহিলে মানে গুচি যাবি। ইয়াতে থাক দেই, ক'তো নাযাবি আকৌ। আমি যাওঁগৈ ঘৰলৈ। অ' দাদা, তুমি গৰুজনী বান্ধি আহা, মই যাওঁগৈ দেই। যা তই, কিতাপ পঢ়িবিগৈ আকৌ গৈ পিনি। হ'ব বাৰু। অ' কিহৰ বেল বাজিছে এইটো? চাই আহোঁগৈচোন বাহিৰত। অ' মানাইচোন, ইমান ৰাতিখন ক'ত ওলাই গ'ল আকৌ? অ' শুনিছে নাই? উঠকচোন উঠক। কি হ'লনো মা? দেউতাক উঠাচোন উঠা। অ' দেউতা, হাই ঐ, কি হৈছে তহঁতৰ দুটা ইমান ৰাতিখন? সাৰ পাই আছ যে? অথনি যে আপুনি সেই গৰু এজনী বান্ধি থৈ আহিছিলে পথাৰত, সেইজনী ঘৰ পালেহি। মই এতিয়া আমাৰ ঘৰতে বান্ধি থৈ দিছোঁ। ভালেই কৰিলা দিয়া। অ' দেউতা, গৰুজনী চাগে আমাৰ ঘৰতে থাকিব বিচাৰিছে। আমাৰ ঘৰতে ৰাখি থোৱাচোন। ইমান মৰম লগা দেখিবলৈ। সঁচাকৈ পাই, তাই আমাৰ ঘৰতে থাকিবলৈ বিচাৰিছে চাগে। হ'ব বাৰু, ৰাখি থ'ম। শুই থাকা এতিয়া। মুনুকণ, শু। ৰাতিপুৱা সোনকালে উঠি আকৌ পঢ়িব লাগিব নহয়। হ'ব। অ' গৰু, তই আজিৰ পৰা আমাৰ ঘৰতে থাকিবি। মই তোৰ লগত সদায় খেলিম দেই। বা মুনুকণ, তহঁতৰ নতুন গৰু কিনিলি নেকি? অ' কালি আনিলোঁ আকৌ। এই গৰু বুলি ক'বলৈ মোৰ বেয়াই লাগিছে। কিবা নাম এটা ভাবিব লাগিব। পিছে তই আজি আমাৰ ঘৰত ইমান ৰাতিপুৱাই ওলালিহি যে? অ' আমাৰ মাক বিচাৰি আছোঁ আকৌ। ৰাতিপুৱাৰ পৰা নাই। মই ভাবিছোঁ তহঁতৰ ঘৰলৈ আহিছে নেকি, সেইটো কাৰণে চাবলৈ আহিছিলোঁ। হয় নেকি? নাই নহয় আমাৰ ঘৰত তহঁতৰ মা। হ'ব তেতিয়াহ'লে, মই গৈ থাকোঁ। যা যা, পিছতকে আহিবি দেই। তোৰ কিবা নাম এটা থ'ব লাগিব মই। অ' বোপাই, তই আজি ইমান সোনকালে উঠিলি যে? গৰুজনীক চাবলৈ আহিলোঁ আকৌ। অ' মা, এই গৰু ক'বলৈ বেয়াই লাগিছে মোৰ। এই কিবা নাম এটা ভাবিব লাগিব। তুমিও ভাবিবাচোন, কি নাম দিম এইক? গোটেইজনী বগা চগা, সেইকাৰণে বগীমাই বুলিয়ে কবি তাইক। অ' এইটো ভাল নাম। আজিৰ পৰা তোৰ নাম বগীমাই। অ' মা, বগীমাই গাখীৰ দিব নহয়, কেতিয়া খীৰাবা? এতিয়া গাখীৰ নোলায় নহয়, তাই পোৱালি দিয়াই নাই। পোৱালি দিব লাগিব, তাৰপিছতহে গাখীৰ ওলাব। হয় নেকি? যা, তই কিতাপ লগে, বগীমাইৰ লগত খেলি থাকিব নালাগে এতিয়া। বৰষুণ দিছে, বৰষুণ দিছে। আইঅ, ইমান দিনৰ মূৰত বৰষুণ দিছে, মনটো বহুত ভাল লাগিছে পাই। দেউতা, এই ওলাই আহাচোন, বৰষুণ দিছে চোৱাহি। আইঅ বগীমাই, এজনী আমাৰ লক্ষী গৰু পাই, তই অহাৰ কাৰণে বৰষুণ দিছে। সঁচাকে বৰষুণ দিছে পাই। দেউতা, এইবিলাক চব বগীমাৰ কাৰণে হৈছে। তাই আমাৰ
ঘৰৰ লক্ষী হয় তাইও আমাৰ ঘৰলৈ আহিছে বৰষুণো দিছে তাকেহে পাই এতিয়া খেতি কৰিব পাৰিম আৰু এই বৰষুণ জাকৰ কাৰণে মই কিমান দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ আপুনি আজিৰ পৰাই একেবাৰে খেতিত লাগি যাওক অলপ দেৰিকে যামেই আৰু এই লগত গৰুজনীকো লৈ যাম দাদা তাইক গৰু বুলি নকবা তাইৰ নাম থৈছো নহয় আমি বগীমাই বুলি কবা আজিৰ পৰা হয় নেকি হ'ব দে বগীমাই বুলি ক'ম আজিৰ পৰা বগীমাই পথাৰলৈ গ'লে মানে ময়ো যাম তোমাৰ লগত যাবি এতিয়া ভিতৰলৈ ব'ল সেই বগীমাইকো লৈ ব'ল ভিতৰলৈ বৰষুণ আহিছে নহয় বেমাৰ হ'ব নহ'লে ইমানকৈ তিতি থাকিলে বগীমাই ভিতৰলৈ যাম বই বেছিকৈ বৰষুণত তিতিলে তোৰো বেমাৰ হ'ব নহয় গ'ল কোৰ মাৰি কাইলৈ পৰা আৰু শাক পাচলি গুটিখিনি দিহে দিব লাগিব ইমান পটাপট হৈ গ'ল কামবোৰ গমেই নাপালোঁ ভাগৰো নালাগিলে আজি পাই বগীমাই আজি তই আছ কাৰণে গোটেই কামবিলাক পটাপট হৈ গ'ল ভাগৰো নালাগিলে নহয় আজি কাম কৰি এতিয়া ঘৰলৈ গৈ তোলে দানা বনাম তই সঁচাকৈ বৰ লক্ষী গৰু দেই পানীৰাম ককাইদেউ ধনেশ্বৰ কি হ'ল ইয়াক দাঙি আনিলি যে নক'ব আৰু ল'ৰা ছোৱালী এখোপাৰ লগত খেলি আছিলে এই ওপৰৰ পৰা জঁপিয়াই দিলে বোলে পৰিলে তাৰপিছত এতিয়া আঁঠুটোত ডুব পালে বেহুচ হৈ গ'ল এতিয়া খোজকাঢ়িবই নোৱাৰা হৈ থাকিলে নহয় উৎপাত কম জানো এইবিলাকৰ অলপো শান্তিয়ে নাথাকে হ'ব দে গালি পাৰিবলৈ থ এতিয়া পটাপট ডক্তৰৰ ওচৰলৈ লৈ যা তাক ই চকু খুলিছেচোন ভৰিত ডুব পাই আছ নহয় খোজকাঢ়িব পাৰিবি জানো লাহেকে যা আকৌ পৰিবি নহ'লে ভাল হৈ গ'ল তাৰ দেখিছেনে ভাল হোৱাৰ লগে লগে কেনেকে ঢপলিয়াই একদম পলালে এইবিলাক নপৰি কোন পৰে কথা ক'লে নুশুনে নহয় একদম পিছে আপোনাৰ এই মাটিকেইডৰাত কোৰ মাৰি হৈয়ে গ'ল কাইলৈৰ পৰা শাক পাচলি লগাবই পাৰিব তাকেহে কাইলৈৰ পৰা লগাম বুলি ভাবিছোঁ আজি বৰষুণ যাক দি দিলে মোৰ যে কিমান ভাল লাগিছে নহয় নহ'লে এইকেইদিন বৰষুণ নাই একদম কিবা লাগি গৈছিলে আৰু সঁচাকৈ দেই এইকেইদিন বৰ কষ্ট হ'ল কাইলৈৰ পৰা ময়ো খেতিত লাগিবহে লাগিব আৰু পিছে আপুনি লাগক মই যাওঁ দেই হৈয়ে গ'ল মোৰ এতিয়া ময়ো ঘৰলৈ যাওঁ ঠিক আছে তেন্তে আহি থাকক বগীমাই ল'ৰাটো ভৰিটো তয়ে ভাল কৰিলি হয়নে মই দেখিছোঁ নহয় তই ল'ৰাটো ভৰিত জিভাখন লগাই দিছ সি ঠিক হৈ গ'ল তই সেই জিভাখন লগাই দিয়াৰ পিছতেই বৈ এতিয়া ঘৰলৈ যাওঁগে তোৰো ভোক লাগিছে চাগে আৰু হয় ভাত হ'ল নেকি বাৰু হৈছে আৰু অলপ ৰ'ব বগীমাইক কিবা এটা দিলানে খাবলে তাইক খোৱালো আজি মোৰ অকণো ভাগৰ নালাগিলে নহয় কেতিয়ানো গোটেই পথাৰখন কোৰ মাৰি শেষ কৰিলোঁ গমেই নাপালোঁ হয় নেকি আমাৰ বগীমাই বৰ লক্ষী গৰুও পায় কিবা এটা আছে তাইৰ গাত আজি ধনেশ্বৰৰ পুতেক খেলি থাকোঁতে ওপৰৰ পৰা পৰি আঁঠুত ডুব পালে একেবাৰে বেহুচ হৈ গ'ল তাৰপিছত বাপেকে উঠাই আনিছে তাৰপিছত আমাৰ বগীমায়ে তাৰ আঁঠুটোত এই জিভাখন লগাই দিলে সি একদম ভাল হৈ গ'ল নহয় হয় নেকি এই বগীমায়ে কিবা যাদু চাদু কৰিব পাৰে নেকি ঠিক নাই এইজনী সাধাৰণ গৰু নহয় তাইৰ গাত কিবা এটা নিশ্চয় আছে জানো পাই বহকচোন আপুনি মই ভাতকেইটা বাঢ়োঁগে যোৱা বাহাগে বৰ ভোক লাগিছে পাই মুনুকণ ভাতকেইটা খাইহি দোকানৰ পৰা আগে যাচোন 10 টকা এটা আছে সেই চাহপাত কেইটামান লৈ আগে চাহ খাবলৈ চাহপাত নাই নহয় যা লৈ আগে যা পইচা দিয়া আৰু মোকো কিবা এটা খাবলৈ দিব লাগিব আকৌ পইচা হাতত পইচা নাই নহয় 10 টকা এটা আছেহে সেইটো এই চাহপাতকেইটাকে আনগে কিবা এটা খাবলৈ নাপালে দোকানলৈ যাবলৈ মন নাযায় দেহি হয়নে হ'ব দে 5 টকা এটাই কিবা এটা খাই আহিবি এই 5 টকাটো বাকীকে খাই থৈ আহিবি এই বেলেগ এদিন পইচাটো দি দিম মই ঠিক আছে মই এতিয়া গৈ আহোঁগে আজি যে ভাত খাবলৈ একো নাই নহয় দালি কেইটামান আছে চাউলো কেইটামানেই আছে কি কৰোঁ জানো কেইটামান খাবলৈ হ'ব আৰু কোনে কান্দি আছে ইমান দুখ লগাকে চম্পাহঁতৰ ল'ৰাটোৱে কান্দিছে আকৌ যাওঁচোন কেলেনো কান্দিছে জানো চম্পা কি হলো সিহঁতৰ
ইমান দুখ লগাকে কান্দি আছে যে ঐ কি হ'ল হা তয়ো ইমান দুখত আছ যে নকবি আৰু মিনতি ঘৰত খাবলৈ একো এটা নাই একো খাব নোপোৱা কাৰণে কান্দি আছে কালি ৰাতিও গুড় আৰু পানী মিক্স কৰি খুৱাইছো কিন্তু আজি সেয়াও নাই ৰ আমাৰ ঘৰৰ পৰাই কিবা এটা আনি দিওঁ আমাৰ ঘৰতো দালি আৰু চাউল অলপ অলপহে আছে সেইকেইটাকে দি দিওঁগে সিহঁতক কি হ'ল হা কি হ'ল বগীমাই ভোক লাগিছে নেকি তোৰ এইবিলাক ইমান তাজা তাজা চব্জি আৰু চাউল দেখোন বগীমাই এইবিলাক তই দিছ সঁচাকৈ তই যাদুকৰী গৰু হয় তই সাধাৰণ গৰু নহয় আগৰটো জনমত কিবা ভাল কাম কৰিছিলোঁ চাগে সেইটো কাৰণে আমাৰ বেয়া সময়খিনিত তোক পালোঁ মুনুকণ চাওঁ এইফালে ওলাই আহচোন কি হ'ল মা চাচোন বগীমাই সেই যাদু কৰি পিনি চাউল চব্জি ইমান এগাল বস্তু দিলে আমাক সঁচাকৈ নেকি মা বগীমাই তই যাদু কৰিব পাৰ যাচোন যা দেউতাক মাতি থাকে দেউতাক গম নাপায় নহয় দেউতা চাওঁ এইফালে আহাচোন কি হলো চোৱা দেউতা বগীমাই চাউল শাক পাচলি গোটেই মুখৰ পৰা উলিয়াই দিছে বগীমাই এজনী সেই যাদুকৰী গৰু হয় দেখিছা মই কৈছিলোঁ নহয় বিশ্বাসে কৰা নাছিলা তুমি মোক তাকেহে পাই ভগৱানে আমাৰ বেয়া সময়ত যে তাইক পঠিয়াই দিলে আমাৰ মাজলৈ মই পাপৰিহঁতৰ ঘৰত চাউল কেইটামান আৰু চব্জি কেইটামান দি থৈ আহোঁ সিহঁতৰ ল'ৰা ছোৱালীকেইটাই কালিৰ পৰা একো এটা খোৱা নাই বোলে লৈ যোৱা চম্পা আহচোন বহি এয়া চব্জি আমাৰ ঘৰলৈ আনিছনে তহঁতৰ কাৰণেই আনিছোঁ ইয়াত চাউল চব্জি চব আছে এইটো ল বহুত বহুত ধন্যবাদ দেই তই আজি এইখিনি নিদিয়া হ'লে মোৰ আজি কি হ'লহেঁতেন ঠিক নাই আৰু একো নাই দে আৰু যদি কিবা বস্তু লাগে কবি নোকোৱাকৈ নাথাকিবি আকৌ হ'ব বাৰু এতিয়া মই যাওঁ দেই যা আজি যে মোৰ মনটো বহুত 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 বেছি ভাল লাগি আছে গাঁৱত যে এতিয়া কিমান মানুহ আছে এনেকৈ লঘনে ভোকে এতিয়া মই চবৰ ঘৰতে এনেকৈ শাক পাচলি চাউল দি থৈ আহিমগৈ আমাৰ বগীমাই আমাৰ গাঁওখনলৈ লক্ষী হৈ আহিছে যাওঁ পটাপট চবকে চাউল শাক পাচলি দি থৈ আহোঁগৈ